কোন চুকুৰালি চিনি নাপায় মই এই চন্দন নিচিনা মানুহ চন্দন নিজে চুকুৰালি হ'ব পাৰে মই কোনো চুকুৰালি মই চিনি নাপায় জাম্বা কোন হাগ্ৰামা হয় তেও আমাৰ নাম লবলৈ হৈছে তেও আমি জিৰো বনাই দিম জিৰো তেখেতে চুকুৰালিক দেখি ভয় খাইছে সেইকাৰণে চুকুৰালিৰ নাম লবলৈ বাধ্য হৈছে গতিকে 17 বছৰ ৰাজত্ব কৰি একো ৰাজ্যক মানে একো কৰিব পৰা নাছিলে আম চলাইছিলে আৰু তেখেতে আহিছে বিটিসি এইবাৰ নিৰ্বাচন চলাইছে আৰু চুকুৰালিৰ নাম লবলৈ বাধ্য হৈছে চুকুৰালিক দেখি ভয় খাইছে ইহঁতে গতিকে চুকুৰালি ভয় নাখায় চুকুৰালিটো আহিছে গতিকে হাগ্ৰামা এতিয়া চিনি পোৱা নাই তেখেতে চিনি পাব 22 তাৰিখত চুকুৰালি কোন হয় চুকুৰালিক চিনি নাপায় জাম্বা বেৰা জাম্বা কি কৈছে তেওঁ আবল তাবল ভুগি আছে হাগ্ৰামা গতিকে এইবাৰ জিৰো বনাই দিম হুইজ হাগ্ৰামা তেওঁ হাগ্ৰামা কোন হয় গতিকে সেইটোৱে চিন্তা কৰক আৰু তেখেতে হে পইচা লৈছে এজেণ্ট হে বিজেপিৰ হেমন্ত বিশ্ব শৰ্মাৰ পইচা লৈ পইচা চিটাই আছে গতিকে আমি আমাৰ বিটিয়া ৰাইজক মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ যে হাগ্ৰামা বিজেপিৰ যদি এলায়েন্স নহয় যিবিলাক নেতা আছে পালি নেতা আছে আমাৰ BPF হওক মুছলিম ভাইসকলে আছে তেখেতক পুৰা নেতা হাতে দিয়ক না আমি এইটো অনুৰোধ কৰি কৈছো বিটিআৰ বাসী মুক্তি মুখিবৰ আছে না মধুমুল্লা আছে এই মধুমুল্লাক কোৰান হাতে দিয়ে কওকচোন তে বিজেপি এজেন্ট হয় না নহয় বিজেপিৰ লগত BPF এলায়েন্স আছে না নহয় গতিকে আমি অনুৰোধ কৰিছো যে BPF যদি ভোট দিয়ে উচ্ছেদ BDCত এবাৰ চকুৰ পানী পেলাব লাগিব উচ্ছেদ হবই লাগিব এটো 100% গতিকে আমি অনুৰোধ কৰিছো যে আপোনালোকে যাতে এই হাগ্ৰামাৰ কথা আবল তাবল ভুগিব নালাগে আবল তাবল কথা শুনিব নালাগে হাগ্ৰামাৰ কথা যদি আপোনালোকে ভোট দিয়ে কিন্তু চকুৰ পানী পেলাব লাগিব পিছত কিন্তু আমাক ক'ব নোৱাৰিব আমাক দেখো না গতিকে আমি ওলাই আহিছো চুকুৰালি কি ভয় খাইছে সেইকাৰণে চুকুৰালি নাম ল'বলৈকে বাধ্য হৈছে গতিকে চুকুৰালিতে ভয় নাখায় চুকুৰালিতো কিং মেকাৰ হয় না BTCৰ কিং মেকাৰ চুকুৰালিক চিনি পাব নেকি হাগ্ৰামা মানুহে চিনিবলৈ টাইম আছে নেকি তেখেতে কোন হয় হাগ্ৰামা গতিকে আমাক চিনি পোৱা কোনো মানুহ আছে নেকি ভাৰতবৰ্ষত সকলোৱে চুকুৰালিক চিনি পায় কিন্তু হাগ্ৰামাহে চিনি নাপায় কাৰণ হাগ্ৰামা তো BTCৰ মানুহ নহয় না তেওঁ এজন ম্যানমাৰৰ মানুহ হয় তেওঁ বৰ্মাৰ মানুহ হে গতিকে BTC বাহিনী নহয় না সেইকাৰণে হাগ্ৰামা মোক চিনি নাপায় গতিকে চিনি পাব এতিয়া 22 তাৰিখতে চিনি পাব হাগ্ৰামা তেখেতে পইচা লৈ বিজেপিৰ পৰা পইচা লৈ তেখেতে নিৰ্বাচন খেলি আছে মানুহক উচ্ছেদ কৰাৰ কাৰণে আমাৰ কি হ'ব সংখ্যালঘু মানুহৰ একো নহ'ব কেৱল খালি আমাৰ বড়সকলৰ মাটিৰ বাট্টাখিনি পাব কিন্তু যেটো বিজেপি চৰকাৰে কৈছে কিন্তু আমাৰ দুখীয়া মানুহ বা আমাৰ যি সংখ্যালঘু মানুহ আছে সংখ্যালঘু মাটিৰ বাট্টা দিব নোৱাৰো আৰু এটা কথা কৈছো যে আমচুৰ মানুহে শুনা পাইছো কিন্তু যে তেখেতেও মানে সংগঠন তেখেতক সাপোৰ্ট কৰিছে বুলি কিন্তু এটো একচুয়ালি আমি তেখেতে বিষয় ক'বলৈকে একো নাই কিন্তু তেখেতক সাপোৰ্ট দিব নালাগে নিয়মত কাৰণ কোনো একটা ৰাজনৈতিক দলত কোনো একটা সংগঠন সাপোৰ্ট দিব নোৱাৰে এটো 19 নম্বৰ আৰ্টিকেলত আমি দেখা নাই 5 পইণ্টত পোৱা নাই গতিকে এটো অনুৰোধ কৰিছো বিটিআৰ বাকি ৰাইজ আপোনালোকে ভোট কাক দিয়ে নেদিয়ে আমাক ক'বলৈকে একো নাই কিন্তু আপোনালোকে হাগ্ৰামাক ভোট দি যাতে আপোনালোকে বিপদটো মাতি আনিব নালাগে মই হাত জোৰ কৰি অনুৰোধ কৰিছো আৰু মই 3 নং শ্ৰীৰামপুৰ সমষ্টিত মই কাপপ্লেট চিনত আপোনালোকে বিপুল ভোটত জয়যুক্ত কৰক তাৰ পিছত মই ঘৰে ঘৰে মাটি পাট্টা দিবলৈ হাজু হৈ আছো এইখিনিকৈ মই জনালো গতিকে হাগ্ৰামা আৰু ইয়াৰ বাহিনা নহয় সেইকাৰণে চুকুৰালিক চিনি নাপায় চুকুৰালি সকলে ৰাইজেতো চিনি পাইছে ন এটো পাব ৰেজাল্ট